Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে মোৰ নতুন এটা ব্লগলে আপোনালোক সকলোকে স্বাগতম জনালো আজি 7 উইক মান হৈ গল ভিডিও বনাব পাৰ নাছিলো অলপ অসুবিধা হৈ আছিল মনছনো ভাল লাগা নাই তো ভাবিলো আপোনালোকৰ লগত কথা পাতিলে মনটো ভাল লাগিব সেইবাবে ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰি দিলো ভিডিওটো শেষলে চাব ভাল পাব বুলি আশা কৰিলো স্কিপ নকৰাকে চাব ৰাতিপুৱা মানে এতিয়া 11টা বাজিলে তো ভিডিওটো ষ্টাৰ্ট কৰি দিলো ভিডিওটো চাব আপোনালোকে ভাল লাগিলে লাইক কৰি দিব যি সকল মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব শেষত জনাবলৈ নাপাহৰিব ভিডিওটো কেনেকুৱা লাগিল কমেন্ট সেকশনত জনাব তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰি দিও এফালে আহি গ'ল আমাৰ ধনু কোৱা আরে লাইক করে দিবা লাইক করে দিবা তুমি ভালকে রাখিবা আর না তুমি ভিডিওটো চাই দিবা কি বকিছে ধনুৱে বুজি পাইছে তেন্তে ভিডিওটো চাই থাকক মই কি কৰোঁ আপোনালোকক দেখুৱাই আছো তেন্তে বলক লগৰ দুজনী আহিছিলে তাকে ৰাস্তালৈ অলপ আগবঢ়াই থব আহিলো ধনু আৰু মই ধনু ইফালে আছে ধনু ক'ত চাও এইটো ধনু আৰু মই থব আহিলো ৰাস্তালৈ নয়নিকা আহিছিলে তো তাই মোৰ ভিডিওত ওলাইছে আপোনালোকে চিনিয়ে পায় তাই আহিছিলে তো তাইক আগবঢ়াই থব আহিলো ৰাস্তালৈ তো ভিডিও বনোৱা নাছিলোঁ সিহঁতে অহাৰ কাৰণে অলপ কথা পাতিলোঁ চাহ তাহ দিলোঁ সিহঁত গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু ভাত বনাব দিছে মায়ে তাকে ভাতখিনি বনাওঁ ভাত বনাব দিছে ভাতখিনি আজি ময়ে বনাওঁ তো আপোনালোকক দেখুৱাই থাকিম কি বনাওঁ তেনে চাই থাকক ভিডিওটো বনাব লৈছোঁ আজি লোকেল মুৰ্গী আৰু ৰেচিপি হিচাপে আপোনালোকক দেখুৱা নাই মই কেনেদৰে বনাওঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি এতিয়া খানি ল'ম ভালকৈ ইয়াতে হালধি মিট মছলা চিকেন মছলা জলকীয়া পিচি কেনে দিছোঁ নহৰু আদা পিচি কেনে দিছোঁ আৰু জিৰা জালুক ধনিয়া গুটি এনেকৈ পিচি কেনে দিছোঁ এইখিনি এতিয়া খানি ল'ম আৰু অলপ মিঠাতেলো দি দিছোঁ ইয়াতে খানি কেনে অলপ সময় ফ্ৰিজত থৈ দিম 10 মিনিটমান তাৰপাছতে মই বহাম দেখুৱাই দেখিম ৰেচিপি হিচাপে দিয়া নাই আকৌ কৈছোঁ আপোনালোকক মই কেনেদৰে বনাওঁ আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিছোঁ এইখিনি এতিয়া মই খানি লওঁ তাৰপাছত কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ শেষলৈ চাই থাকক ভিডিওটো ক'বলৈ পাহৰি গৈছিলোঁ ইয়াতে পিঁয়াজ এটাও কাটি দিছোঁ সৰু পিঁয়াজ এটা আৰু কেঁচা তেল দিয়াৰ কাৰণে মছলাৰ গোন্ধটো ইমান ধুনীয়া ওলাইছে নবনাওঁতে বহুত ধুনীয়া গোন্ধ ওলাইছে আৰু বনোৱাৰ পিছতো বহুত টেষ্টি লাগিব খাই পেলাই আৰু আগৰ ভিডিঅ'বিলাক আপোনালোকক মই ব্ৰইলাৰ মুৰ্গীৰ দিছিলোঁ বাট এইটো নতুন ভিডিঅ' হয় মোৰ লোকেল মুৰ্গী বনোৱা ভিডিঅ' দিয়া নাছিলোঁ তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ এইখিনি হৈ গ'ল এতিয়া 10 মিনিট ফ্ৰিজত থৈ দিম তাৰপাছত বনাম এফালে কেৰাহীটো বহাই দিলোঁ আৰু ইয়াতে এতিয়া মিঠাতেল দি দিম জোখমতে হৈ যাব কাৰণ মাংসখিনি খানতো মই মিঠাতেল দিছিলোঁ সেইবাবে কেৰাহীত বেছি নিদিওঁ এইখিনি হৈ যাব আৰু গৰম হোৱাৰ লগে লগে ইয়াতে পিঁয়াজখিনি দি দিম কাটি থৈ দিছোঁ পিঁয়াজখিনি এইফালে তেল গৰম হৈ গৈছে আৰু তেলতে মই অলপমান চেনি দি দিম চেনি তেলত দি দিলে কালাৰটো ধুনীয়া হয় সেইবাবে দি দিলোঁ চেনি ইয়াতে এতিয়া দি দিম কাটি থৈ দিছিলোঁ এনেকৈ সৰুকৈ পিঁয়াজ দুটা কাটিছিলোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালে ভাজিম তাৰপাছতে ইয়াতে আলুখিনি ভাজিম আলুখিনি মই ফ্ৰাই কৰি লোৱা নাই তাৰপাছতে পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত আলুখিনি দি দিম তাৰপাছতে মাংসখিনি ইয়াতে এড কৰি পিঁয়াজখিনি ৰঙচুৱা কৰি ভাজি ল'লোঁ ইয়াতে কাটি থৈ দিছিলোঁ আলু
আৰু ইয়াতে দি দিম এতিয়া আলুখিনি। আলুখিনি অলপ ভাজি ল'ম আৰু ইয়াতে দি দিলোঁ তেজপাত এটা। আৰু ইফালে বহাই থোৱা আছে দালি। ভাত হৈ গ'ল আৰু দালিখিনি চম্ভাৰ মাৰি দিলোঁ। দালিখিনি হ'ব, এতিয়া অফ কৰি দিম গেছটো। আৰু মাংসখিনি হৈ গ'লে আৰু ভাত খাব হৈ যাব। মাংসখিনি মেৰিনেট কৰি কেনে মই ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া দি দিম ইয়াতে। 15 মিনিটমান হৈ গ'ল থৈ দিয়া। আধা ঘণ্টামান থ'ব পাৰিলে বেছি ভাল। এইখিনি ইয়াতে দি দিম এতিয়া। ভালকৈ লৰাই ল'ম। দালি উতলি আছে পূৰা। ইয়াতে মান ধনিয়া কাটি দিলোঁ অলপ। দালিখিনি হৈ গ'ল, অফ কৰি দিওঁ গেছটো। আৰু ইফালে চিকেন হৈ আছে। গেছটো অলপ কমাই ল'ম। কমাই লৈ কেনে অলপ ভাজিম, পানী নিদিয়াকৈ অলপ সময় ভাজিম। তাৰপাছতে ইয়াতে গৰম পানী দি দিম। যিহেতু লোকেল মুৰ্গী হয়, অলপ পানী দি কেনে উতলাব লাগিব। মাংসটো তেতিয়া ধুনীয়াকৈ সিজি যাব। সেইকাৰণে অলপ ভাজি ল'ম, পানী নিদিয়াকৈ মছলাতে ভাজি লৈ ইয়াতে পানী এড কৰি দিম। মই কম জুইতে এনেকৈ মাংসখিনি ভাজিলোঁ। আৰু ইয়াতে এতিয়া এটা বিলাহী এড কৰিম মই। বিলাহীটো মই এনেকৈ পুৰি লৈছোঁ, বাকলিটো এৰাই ল'লোঁ। আৰু পুৰা বিলাহী দিলে, মই সেইদিনা ভিডিঅ'টো ৰেচিপিটো চালোঁ ইউটিউবত। তো ভাবিলোঁ মই এনেদৰে বনাই খাই চাওঁ, কেনেকুৱা লাগে চাওঁ। তো মই বিলাহীটো পুৰি ল'লোঁ আৰু ইয়াতে এতিয়া দি দিম। এটাই দিম, বেছি নিদিওঁ, বেছি টেঙা হ'লেও ভাল নালাগে। তো এনেকৈ দি দিম। এতিয়া মই বিলাহীটো ভাঙি দিম। আৰু মই যিহেতু ৰেড চিলি ইয়াতে দিয়া নাই, হ'লেও কালাৰটো বিৰাট ধুনীয়া হৈছে। আপোনালোকে কালাৰটো কেনেকুৱা দেখিছে মই গম নাপাওঁ, কাৰণ পোহৰৰ কাৰণে কালাৰটো অলপ ভিডিঅ'ত বেলেগ দেখা হৈছে। কিন্তু মই যিটো ৰিয়েলত দেখিছোঁ বহুত ধুনীয়া হৈছে। আৰু এনেকুৱা ধুনীয়া গোন্ধ ওলাইছে, পূৰা খাব মন গৈছে। আৰু মই মাংসবিলাক বেছি সৰু সৰু কৰা নাই, ডাঙৰ ডাঙৰেই কৰিছোঁ। সৰু সৰু কৰিলে ভাল নালাগে কিবা, সেইকাৰণে অলপ ডাঙৰ ডাঙৰেই কৰি দিছোঁ। পাঁচ মিনিটমান এনেকৈ কম জুইতে মই ভাজিম। তাৰপাছতে ইয়াতে পানী এড কৰি দিম। বাতিত অলপ মছলা লাগি আছিলে, তাতে অকণ পানী দি কেনে ইয়াতে দি দিলোঁ। অলপ লাগি গৈছিলে তলত। আৰু কালাৰটো আৰু গোন্ধটো পাই মোৰ একদম মই ৰ'ব পৰা নাই, পূৰা খাওঁ খাওঁ লাগি আছে। অলপ পানী দি দিলোঁ, অলপ উতলক। তাৰপাছত গৰম পানী ইয়াতে দি দিম। ইয়াতে পানী দি দিলোঁ মই। উতলা হালে ৰখিব লাগিব। আৰু যিহেতু মোৰ বহুত গৰম লাগিছে, অলপ ফেনৰ তলত বহোঁ, এইখিনি উতলা হাম আনিম। আৰু পানীটো গোটেই শুকাই দিম। অলপ থুপথুপীয়া কৰি জোল কৰি থ'ম, বেছি জোল নকৰোঁ, যিহেতু দালি বনাইছে। আৰু বেছি জোল হ'লে ভাল নালাগে খাই। তো গেছটো অলপমান কমাই থৈ দিম, উতলক এইখিনি। 10 মিনিটমান থাকক, এনেকৈ কম জুইতে উতলাম। তাৰপাছত দেখুৱাই থাকিম আপোনালোকক। ভিডিঅ'টো প্লিজ শেষলৈ চাব, স্কিপ নকৰাকৈ। আৰু মই পূৰা ঘামি গৈছোঁ পাকঘৰত থাকি থাকি। পাকঘৰত যিহেতু ফেন নাই, বহুত গৰম লাগি আছে। মাংসখিনি হৈ লওক। ইয়াতে অলপ যিহেতু মছলাৰ পানী দি দিলোঁ, গৰম মছলা হোৱাৰ টাইমত দি দিম। আৰু গৰম পানী দিম ইয়াতে। অলপ পানীখিনি শুহি লওক এইখিনি। বেছি জোলো নবনাওঁ। আৰু অলপ টেষ্ট কৰি চাম নিমখ হৈছেনে নাই। নিমখ দি দিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। জোখমতে নিমখ দি দিলেই হ'ল। আৰু যদি কোনোবা এনেদৰে খাব বিচাৰে, এবাৰ ট্ৰাই কৰি চাব পাৰে।
নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। এবাৰ টেষ্ট কৰিম, মই অলপ সিজি লওঁ আৰু কেনেকুৱা লাগে খাই আপোনালোকক জনাম। আৰু লোকেল মুৰ্গী আমাৰ ঘৰত মা নাখায়, ডাঙৰ দাদাও নাখায়, এইখিনি সৰু দাদা আৰু মই খাম। ৰাতিৰে দিনৰে হৈ যাব আৰু দেউতা খাব নোৱাৰে, যিহেতু দেউতাৰ বেমাৰ হৈ আছে, দেউতাক মাছ মাংস খাব মানা কৰিছে। তো সৰু দাদা মই খাম, দাদা ঘৰত নাই, সি কামত গৈছে আৰু ময়ে টেষ্ট কৰিব লাগিব যিহেতু মা নাখায়। তেন্তে চাই হওক ভিডিঅ'টো, আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাই যাম। আৰু বিৰাট গৰম লাগিছে, তেন্তে চাই হওক ভিডিঅ'টো। আমাৰ মাংস হৈ গ'ল আৰু এতিয়া অলপ টেষ্ট কৰিব লৈ আহিছোঁ প্লেটত। ধুনু আছে, ধুনু আহি গ'ল খাবৰ কাৰণে। তেন্তে খাই চাওঁ, খাই কেনে কৈ আছোঁ আপোনালোকক। হাতটো চাওক। খাব বিৰাটেই ধুনীয়া হৈছে। তেন্তে আপোনালোকে যদি এনেকৈ খাব বিচাৰে এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাত খাম, অলপ দেৰিকৈ খাম, আপোনালোকক দেখুৱাম। এইখিনি খাই লওঁ তেন্তে। মই লৈছোঁ ভাত খাবলৈ আৰু কাঁহীখন এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ। ইফালে আছে দালি আৰু ইফালে মই বনোৱা লোকেল মুৰ্গীৰ মাংস, ইফালে চাটনি আৰু ইফালে আচাৰ আছে, আমলখু, বাঁহৰ গাজ, জলকীয়া আৰু বগৰী চগৰী এনেকৈ দিয়া আছে। ইফালে আচাৰ লৈ লৈছোঁ আৰু আজিৰ কাঁহীখন এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ। তেন্তে খাই লওঁ তেন্তে মই ভাতখিনি খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। ভাতখিনি খাই লওঁ আৰু কেনেকুৱা হয় জনাম। তেন্তে চাই লওঁ ভিডিঅ'টো শেষলৈ। হেল্ল' গাইজ, তেতিয়াৰ পৰা ভিডিঅ' বনাব পৰা নাছিলোঁ মানে মই ভাত খাই অলপ বাগৰ দিলোঁ, টোপনি অহা নাছিলে, ভিডিঅ' এডিট কৰিবলগা আছিল, অলপ কামখিনি কৰি ল'লোঁ। তাৰপাছত পাকঘৰটো যিহেতু মই সোমাইছিলোঁ, ক'ৰ বস্তু ক'ত থৈছোঁ মই গম নাপাওঁ, পাকঘৰটো অলপ চাফা কৰি দিলোঁ আৰু অলপ কাম আছিলে কৰিলোঁ। কৰি ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ, বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে আমনি পাব। আৰু আজিৰ ভিডিঅ'টো যিখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। আৰু মই লোকেল মুৰ্গীৰ সেইটো ৰেচিপি দিয়া নাই আপোনালোকক, আকৌ ক'লোঁ এবাৰ, মই প্ৰথমতো কৈছিলোঁ, সেইটো ৰেচিপি হিচাপে আগবঢ়োৱা নাই। মই কেনেদৰে লোকেল মুৰ্গী বনাওঁ আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আগৰকেইটা ব্লগত আপোনালোকক মই ব্ৰইলাৰ মুৰ্গীৰ কেনেকৈ মই বনাওঁ আপোনালোকক দেখাইছিলোঁ আৰু লোকেল মুৰ্গীৰ ভিডিঅ' দিয়া হোৱা নাছিলে। ভাবিলোঁ আজি কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাওঁ, যদি বিচাৰে তেনেকৈ খাব, এবাৰ খাই চাব আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। তেন্তে বেছি দীঘলীয়া নকৰোঁ, আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব, যিহেতু মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। এইখিনিলৈ চোৱাৰ বাবে ধন্যবাদ। তেন্তে আজিলৈ বাই বাই। নতুন এটা ব্লগত আপোনালোক সকলোকে লগ পাম। লাভ ইউ অল, বাই বাই।